নমস্কাৰ স্বাগতম জনাইছোঁ আজি পবিত্ৰ ৰাখী বন্ধনৰ দিনটোত অভিনেত্ৰী আইমি বৰুৱাই নিজ পুত্ৰ কন্যাক লৈ এটা ফেচবুক পোষ্ট শ্বেয়াৰ কৰি কয় যে আজি পবিত্ৰ ৰাখী বন্ধন পবিত্ৰ দিনটোত প্ৰতিগৰাকী ভাতৃ ভগ্নীলৈ শুভেচ্ছা যাচিলোঁ পবিত্ৰ দিনটোত উপলক্ষত জিগিৰ আৰু বীৰে উপহাৰ স্বৰূপে এটি সৰু সৰু মণিৰ এটি বক্স কিনি আনিছে লগতে এডাল ব্ৰেচলেট আৰু চেইন নিজ হাতেৰে বনাই দিছে আনহাতে জিগিৰে বীৰে ভালপোৱা অৰিঅ'ৰ বিস্কুটেৰে এটি কেক বনাই দিছে এই যে মৰমখিনি আদৰ দায়িত্বখিনি এনেকৈ সদায় থাকক এই মৰমখিনিয়ে সিহঁতক পোহৰাই ৰাখক ৰাতিপুৱাই বীৰে তাৰ প্ৰিয় বিস্কিটটো খাই খাই কালি তাৰ জমা পইচাৰে কিনি অনা বক্সটোৰ ভিতৰত থকা সৰু সৰু মণি ৰছী সেইবোৰ দি এইডাল গাঁঠিলে আৰু জিগিয়ে ককায়েকৰ প্ৰিয় বিস্কিটটো দি প্ৰথমতে তাই এনেকৈ গুৰি কৰি লৈছে এই ৰেচিপিটো বোলে তাই ক'ৰবাত মোবাইলত দেখিছিল আজি বোলে আমি কোনেও কিন্তু তাইক পাকঘৰত সহায় কৰি দিব নোৱাৰো চব তাই নিজে কৰিব এনেকৈ গুৰিখিনি প্ৰথমতে বাটি এটাত উলিয়াই ল'লে আৰু তাত দিছে অকণমান বেকিং পাউডাৰ আৰু গাখীৰ মই হ'ব বুলি কওঁতে ওলোটাই মোকে ক'লে নাই নাই আৰু অকণমান লাগিব ভগৱানে এই জ্ঞানকণ যে দিছে তাইক আৰু কাগজৰ দুটা বাটি লৈ সমানে দুভাগ কৰিছে আজি বোলে অকল তাই আৰু ককায়েকৰ কাৰণেহে বনাব অকণমান টুকুৰিয়াই লৈছে যাতে তললৈকে যায় মাইক্ৰৱেভত দি 3 মিনিটমানৰ পিছতে তাইৰ বোলে কেক ৰেডি আচৰিত কেক কিন্তু দেই কণী চনি নথকাকে দেখিছেনে কেনেকৈ ধোঁৱা ওলাই আছে মোৰ দেখিয়ে লোভ লাগিছিল এনেকৈ তাই ফুট দি ককায়েকক ৰাখি পিন্ধালে আৰু ককায়েকেও মৰমত গাঁঠা সেই মণিডাল তাইক উপহাৰ হিচাপে দিলে সিহঁতৰ মৰমবোৰ এনেকৈয়ে থাকক